সকলোৱে জানে আমাৰ গাঁৱত বহুত কমন হয়। গাঁৱত সকলোৱে এইটো বেমাৰক ডিস্পেপচিয়া ইনডাইজেচন বুলি চাগে মানুহে নকয়। মানুহে কয় মোৰ গেছ হৈছে বা মোৰ পেটটো ফুলিছে, কিন্তু সেইটো একে হয়। গেছ হৈছে, ইনডাইজেচন বা ডিস্পেপচিয়া একে বস্তু হয়। কি হয় যে মানুহে খোৱাৰ পিছত বস্তুবোৰ সোনকালে হজম নহয়। এইটো কিয় হয় মেডিকেল ভাষাৰ পৰা আমি অলপ বুজিব চেষ্টা কৰিম। যেনেকে ধৰক আপোনাৰ খাদ্যনলী আছে, খাদ্যনলীত আপোনাৰ মুখৰ পৰা গৈ ইচফেগাছ বুলি এটা পাইপ থাকে, যিটো আমাৰ বুকুত থাকে। 20-25 চেণ্টিমিটাৰ দীঘল পাইপটোৰ পৰা গৈ ষ্টমাক, যিটো আমি অসমীয়াত পাকস্থলী বুলি কওঁ, পাকস্থলীত খাদ্যবোৰ পৰে। পাকস্থলীত 2 পৰা 4 ঘণ্টা হজম হবলৈ সময় লাগে। এতিয়া পাকস্থলীত কি আছে? পাকস্থলীত আপোনাৰ এচিডৰ মাত্ৰা ইমানেই বেছি যে pH বুলি যিটো বস্তু এটা আছে, pH আপোনাৰ 1.8 পৰা 3 থাকে, কাৰণ তাতে হাইড্ৰক্লৰিক এচিড বুলি এটা এচিড থাকে। এতিয়া pH 1.8 পৰা 3 বুলি মই যিটো কলো, আপোনালোকে নিশ্চয় বহুতে গম নাপাব যে এইটো কিমান ভয়ানক। আমাৰ যিবিলাক কেমেষ্ট্ৰি পঢ়ে, কেমেষ্ট্ৰিৰ যিবিলাক ষ্টুডেণ্ট আছে, তেওঁলোকে নিশ্চয় গম পাব যে তেওঁলোকৰ লেবৰেটৰীত এচিড বুলি বস্তু এটা থাকে। সেই এচিডটোৰ যদি 3 পাৱাৰৰ এচিডটো কিবা কেনেবাকৈ হাতত পৰে, হাতৰ ছাল ফুটি যাব বা জ্বলি যাব। ইমান ভয়ানক এচিড এটা আমাৰ পাকস্থলীত থাকে। কিন্তু আমাৰ পাকস্থলীত কিয় একো নহয়? এচিডটোৰ তলত আমাৰ পাকস্থলীত যিটো লেয়াৰ আছে, যিটো আমাৰ কভাৰ আছে পাকস্থলীত, তাৰে ওপৰত এটা মিউকাছ লেয়াৰ থাকে, মিউকাছ বুলি কয়, মিউকাছ লেয়াৰ এটা থাকে। এতিয়া ডিস্পেপচিয়া আমাৰ কেতিয়া হয়? যেতিয়া আমাৰ পাকস্থলীত এচিডৰ পৰিমাণটো বাঢ়ি যায় বা আপোনাৰ মিউকাছ লেয়াৰটো কমি যায়, তেতিয়া কি হ'ব? এচিডটোৱে আপোনাৰ পাকস্থলীৰ যিটো বেৰা, যিটো ৱাল বুলি কওঁ, সেইটোত এফেক্ট কৰিব। তো অলপ আগতে গম পালে যে সেই পাৱাৰৰ এচিডটো পৰিলে আপোনাৰ ছালো ফুটি যাব পাৰে। তেতিয়াহ'লে ভিতৰত কি হ'ব ভাবিছ? যিটো সেইটোৰ কাৰণে ভিতৰত আলচাৰৰ কাৰণে আপোনাৰ পেটৰ বিষ, এইবিলাক হ'ব পাৰে। চ' ডিস্পেপচিয়া ইনডাইজেচন মূল কাৰণটো হ'ল এই এচিড আৰু মিউকাছৰ পৰিমাণটোৰ কাৰণে। এতিয়া কথা হ'ল এই বস্তুটো কেতিয়া বাঢ়িব? যেনেকে আমি সকলোৱে জানো যে কিছুমান স্পাইচি বস্তু, চবেই জানে স্পাইচি বস্তু, মছলা জাতীয় বস্তু বা ভাজা পোৰা বস্তু খালে এইটো বেছি হয়, কাৰণ এইটোৱে মিউকাছ যিটো কভাৰিং কলো মই, সেইটো অলপ ডিষ্ট্ৰাকশ্যন কৰি দিয়ে, সেইটো ভাঙি দিয়ে। নেক্সট কথা হ'ল কিছুমান মানুহে যিটো মদ খায় বা স্মক কৰে, সেইবিলাকতো এইটো ডিস্পেপচিয়া বহুত কমন হয়। তাৰ বাহিৰে কিছুমান আছে, ধৰক দিনটো আপোনাৰ কিছুমান মানুহে লঘোণ দিলে, যেনেকে আজি দুপৰীয়াৰ খানাটো নাখালে, তেতিয়া কি হয়? এচিড চিক্ৰেচনটো হৈ থাকে, সেইটোৰ কাৰণে আপোনাৰ ডিস্পেপচিয়া হোৱাৰ চান্স বেছি থাকে। নেক্সট আপোনাৰ কেফেইন জাতীয় যিবিলাক খানা থাকে, যেনে কফি, কফি খালেও আপোনাৰ এচিডিটি হোৱাৰ চান্স বহুত বেছি থাকে। মষ্ট কমন চিমটম যিটো হয়, সেইটো মানুহবিলাকে যিটো চিমটম পায়, সেইটো হ'ল বুকুৰ বিষ, যিটো আমি ইংৰাজীত হাৰ্ট বাৰ্ণ বুলি কওঁ। হাৰ্ট বাৰ্ণ বহুত জ্বলা পোৰা টাইপৰ বিষ এটা হয়। আমাৰ যিটো বুকুৰ মাজত এডাল হাড্ডি থাকে, ইয়াতে সেইডালৰ তলত বিষটো অনুভৱ হয়। তাৰ পৰিৱৰ্তে যিহেতু ইনডাইজেচন হয়, এইটো ইনডাইজেচনৰ কাৰণে পেট পেট ফুলিব পাৰে। চ' তেওঁলোকে ক'ব পাৰে যে পেটটো ৰাতিপুৱাৰ পৰা ফুলি আছে, নাইবা তেওঁলোকৰ মূৰৰ বিষ হ'ব পাৰে, মূৰ ঘূৰোৱা হ'ব পাৰে, বা বুকুত বিষ বুলি ক'লো, বিষটো পেটতো হ'ব পাৰে। ত' আৰু কিছুমানে কয় যে মোৰ গেছ হৈছে, বিকজ যিটোক আমি ব্লটিং বুলি কওঁ, ব্লটিং মানে হ'ল যিটো উগাৰ আহি থাকে, ত' সেইটোও হ'ব পাৰে। কিছুমান থাকে যে আমি কওঁ যে ইট ইজ মষ্টলি ক্লিনিকেল, মানে হ'ল লেবৰেটৰী টেষ্ট তেনেকে কৰিব নালাগে। যিটো পেচেণ্টৰ চিমটমৰ পৰা আমি পেচেণ্টে যিটো কমপ্লেইন কৰিলে, সেইটোৰ পৰা আমি গম পাওঁ যে এইটো ডিস্পেপচিয়াৰ ফালে হ'ব পাৰে। কাৰণ তেওঁলোকে ক'ব যে মোৰ
হজম হোৱা নাই, পেট ফুলি আছে বা বুকুৰ বিষ আছে, সেইটোৰ পৰা আমি গম পাওঁ যে এইটো ডিস্পেপচিয়া হ'ব পাৰে। নিশ্চয়কৈ আমি কিছুমান বেলেগ বেমাৰ নিশ্চয় ইয়াৰ লগত আমি আহ, কৰিব লাগে যে এইটো নহয় বুলি আমি কৰিব লাগে, যেনে বুকুৰ বিষ হলে আমি কি হ'ব পাৰে, হাৰ্ট এটাকো হ'ব পাৰে। চ' সেইটো আমি নহয় বুলি আমি প্ৰমাণ কৰিব লাগে, কিন্তু ডিস্পেপচিয়া হৈছে বুলি আমি তেনেকে একো পৰীক্ষা কৰিব লগা তেনেকে নাই। সৰ্বসাধাৰণ মানুহে নিশ্চয় জানে যে গেছ হলে আমি ফাৰ্মাচীৰ পৰা গৈ গেছৰ টেবলেট খাব লাগে। এক্সট্ৰিম কণ্ডিশ্যন বুলি কয়, মানে সেইটো আমি অন্তিম পৰ্যায়তহে কৰিব লাগে। বহুতে গুৰুত্ব নিদিয়া মূল কথাবিলাক হ'ল যে আমি লাইফষ্টাইল মডিফিকেশ্যন কৰিব লাগে। লাইফষ্টাইল মডিফিকেশ্যন মানে হ'ল আমি জীৱনশৈলীটো অলপ পৰিৱৰ্তন কৰিব লাগে। জীৱনশৈলী আমি কেনেকে পৰিৱৰ্তন কৰিম? মূল মূল কাৰণটো, আমাৰ ডিস্পেপচিয়া হোৱাৰ মূল কাৰণটো হ'ল আমাৰ খাদ্যাভাস। খাদ্যাভাস মানে কি? আমি কি খানা খাওঁ, কেতিয়া খাওঁ, কিমান পৰিমাণে খাওঁ, সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। কি খানা খাওঁ মানে হ'ল, যেনেকে মই ক'লো, মছলা জাতীয় খানা, কেফেইন থকা খানা, বা আপোনাৰ বহুত গৰম, বহুত ঠাণ্ডা, এইবিলাক খানা খালেও আপোনাৰ ডিস্পেপচিয়া হ'ব পাৰে। চ' আমি কি কৰিব পাৰো? এইবিলাক আমি এভইড কৰিব পাৰো, যে আমি নাখাব পাৰো। আমি যদি কফি নাখাওঁ বা মছলা থকা বস্তু নাখাওঁ, তেতিয়া আমাৰ ডিস্পেপচিয়া হোৱাৰ চান্সটো বহুত কমি যায়। তেতিয়াহ'লে আমি খাম কি তেনেহ'লে? আমি দিনটোত 3 বাৰ মেজৰ মিল বুলি যিটো কয়, পেট ভৰাকে খাব লাগে। তেতিয়া আমাৰ ডিস্পেপচিয়া হোৱাৰ চান্সটো কম থাকে। পেট ভৰাকে আমি অসমৰ মানুহ, আমি ভাত খাওঁ। চ' ভাত খালে এইটো বহুত ডিস্পেপচিয়া হোৱাৰ চান্স বহুত কমি যায়। চ' আমি খালী পেটত থাকিব নালাগে। নেক্সট খাদ্যাভাসত পৰিৱৰ্তন হ'ল স্মকিং কৰিব নালাগে। স্মকিঙে আপোনাৰ ডিস্পেপচিয়া হোৱাৰ চান্স বহুতখিনি বঢ়াই দিয়ে। মদ খালেও বহুতখিনি ডিস্পেপচিয়া হোৱাৰ চান্স বাঢ়ি যায়। চ' খাদ্যাভাসত আমি পৰিৱৰ্তন কৰিলে নিশ্চয় বহুত বহুত মানুহে খাদ্যাভাসৰ পৰা আৰম্ভ হ'ব পাৰে। দ্বিতীয় কথাটো হ'ল ষ্ট্ৰেছ। ষ্ট্ৰেছ যেতিয়া বাঢ়ি যাব, এনজাইটি বা ডিপ্ৰেশ্যন, যিকোনো কণ্ডিশ্যনতে ডিস্পেপচিয়া হোৱাৰ চান্স বহুত বেছি থাকে। সেইকাৰণে আমাৰ জীৱনশৈলীটো ষ্ট্ৰেছ মুক্ত হ'ব লাগে। আৰু যিটো টোপনি, ৰাতিৰ টোপনি বহুত ইম্পৰ্টেণ্ট হয়। ৰাতিৰ টোপনি মিছ কৰিলে, যিটো ষ্ট্ৰেছৰ কাৰণে হয় বা এনজাইটিৰ কাৰণে হয়, সেইটোৰ কাৰণেও আপোনাৰ ডিস্পেপচিয়া বাঢ়ি যাব পাৰে। কিছুমান আপোনালোকে বহুতে অনুভৱ কৰিব যে নাইট ডিউটি কৰাৰ পিছত আপোনালোকৰ ডিস্পেপচিয়াৰ পৰিমাণটো বাঢ়ি যায়। কাৰণটো সেইটোৱে, ৰাতিৰ টোপনিটো বহুত ইম্পৰ্টেণ্ট হয়, মানে যিটো ক'লো ৰেষ্ট। চ' এইকেইটা জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে নিশ্চয় আৰাম পাব। লগতে ঔষধ নিশ্চয় আছে। ঔষধবিলাক আমি ৰেগুলাৰ, দৈনিকভাৱে আমি ঔষধবিলাক ব্যৱহাৰ কৰিব নালাগে, কাৰণ ঔষধৰো কিছুমান চাইড এফেক্ট বুলি যিটো কয়, বেলেগ এফেক্টো থাকে। সেইকাৰণে যেতিয়া নোৱাৰিব, যেতিয়া অতিমাত্ৰা বাঢ়ি যাব আপোনাৰ ডিস্পেপচিয়া, নিশ্চয় তেতিয়া ঔষধ ল'ব লাগিব। কিন্তু তাৰ লগতে জীৱনশৈলী পৰিৱৰ্তন কৰিলে নেক্সট যেতিয়া ডিস্পেপচিয়া হ'ব, সেইটোৰ পৰা হাত সাৰিব পাৰে। প্ৰথমতে ক'লো যে কিয় হয়, যে মিউকাছটো কমি যাব পাৰে বা এচিডটো বাঢ়ি যাব পাৰে। তো এচিডটো বাঢ়ি গ'লে, মিউকাছটো কমি গ'লে আমাৰ কি হ'ব? পাকস্থলীৰ বেৰাটো এফেক্ট পৰিব। এফেক্ট পৰিলে কি হ'ব পাৰে? নিশ্চয়কৈ তাতে আমি যিটো আলচাৰ বুলি কওঁ, বাহিৰত যদি ছালটো গুচি যায়, আমাৰ বডিৰ বাহিৰৰ পৰা ছালটো গুচি গ'লে, এটা ঠাইত ছালটো গুচি গ'লে আমি সেইটোক কি কওঁ? এইটোক আলচাৰ বুলি কওঁ। চ' পেটৰ ভিতৰতো একেই কথা, আলচাৰ হ'ব, যিটো আমি চবেই জানে গেষ্ট্ৰিক আলচাৰ বহুত কমন হয়। আমাৰ বহুত মানুহৰ মুখে মুখে থাকে যে গেষ্ট্ৰিক আলচাৰ হৈছে। গেষ্ট্ৰিক আলচাৰ, ডুঅডেনেল আলচাৰ, যিটোক আমি পেপটিক আলচাৰ ডিজিজ বুলি কওঁ, সেইটো হ'ব পাৰে। পেপটিক আলচাৰ ডিজিজ হ'লে আমি কি হ'ব পাৰে? পেপটিক আলচাৰ ডিজিজ হ'লে আপোনাৰ বিষৰ মাত্ৰাটো বাঢ়ি যাব। লগতে আলচাৰ মানে কি? আপোনাৰ যিটো বেৰা আছে, সেইটোত অলপ হ'লেও, যিটো আমাৰ বাহিৰত ক'লো মই, ছাল গৈছে, সেনেকুৱা অৱস্থা হ'ব। তো ছাল গ'লে কি হ'ব? তাৰ পৰা ব্লিডিং, তেজ ওলাব। তেজ ওলালে আপোনাৰ মুখেৰে আহিব পাৰে, এইটোক আমি ভমিট
বমিত যিটো তেজ হয় বা কফি কালাৰ ভমিটাছ বুলি কয়, মানে কফি কালাৰৰ বমি হ'ব, নাইবা পায়খানাটো আপোনাৰ ক'লা কালাৰ হ'ব পাৰে। আমি যিটো ইংৰাজীত কওঁ ব্লেক টেৰিছটো, মানে হ'ল আলকাটৰাৰ নিচিনা ক'লা পায়খানা হ'ব পাৰে। সেইটো হ'ল এটা কমপ্লিকেশ্যন আপোনাৰ পেপটিক আলচাৰ ডিজিজ, যে গেষ্ট্ৰিক আলচাৰ বা ডুঅডেনাল আলচাৰ হ'ব পাৰে। নেক্সট আপোনাৰ আলচাৰ হ'ল, আলচাৰটো অলপমানহে এৰি গ'ল, যদি এইটো বাঢ়ি যায় আলচাৰটো আপোনাৰ গোটেইটো ফুটি যাব পাৰে, ঠিক আছে। সেইটোক আমি পাৰফৰেশ্যন বুলি কওঁ, যিটো আপোনাৰ পেটত ফুটি যাব পাৰে বা ডুঅডেনামত, ডুঅডেনাম বুলি যিটো পাকস্থলীৰ পিছত যিটো পাৰ্ট আছে সেইটোত ফুটি যাব পাৰে।